Hello buddies, welcome to my session. Trigonometry 8.1 অনুশীলনীটো আমি শেষ কৰিছোঁ। তো ট্ৰিগোনোমেট্ৰি আমি আৰু ভিতৰত পঢ়িবৰ কাৰণে কিছুমান সূত্ৰৰ প্ৰয়োজন। সেই সূত্ৰবোৰ আমি আজি আলোচনা কৰিম। এই সূত্ৰবিলাক নজনাকৈ তোমালোকে ট্ৰিগোনোমেট্ৰি কৰাটো সহজ নহয়। তো সেই সূত্ৰবিলাক মই আজি তোমালোকক লিখি দিম। তোমালোকে এইবিলাক বহীত কপি কৰি ইয়াক মনত ৰাখিবা। তো প্ৰথম আমি ট্ৰিগোনোমেট্ৰিৰ সূত্ৰ আমি লিখিম যে সাইন থিটা ইনটু কসেক থিটা ইকুৱেল টু 1। তো সাইন থিটা ইনটু কসেক থিটা পূৰণ কৰিলে আমি কি পাম? 1 পাম। এইটো এটা সূত্ৰ। এই সূত্ৰটোৰ পৰা আমি এনেকৈ উলিয়াব পাৰোঁ সাইন থিটা ইকুৱেল টু 1/কসেক থিটা। এই সূত্ৰটোৰ পৰা এইটো আমি পাম, কাৰণ সাইন থিটাটো ইফালে থাকিল, কসেক থিটাটো ইয়ালৈ পূৰণ হৈ আছে, ইফালে আহিলে কি হৰণ হৈ আহিব। তো এই সূত্ৰটোৰ পৰা আমি এইটো পালোঁ। নেক্সট আমি আকৌ এটা পাম কস থিটা ইনটু সেক থিটা ইজ ইকুৱেল টু 1। এই সূত্ৰটোৰ পৰা আমি আকৌ এটা সূত্ৰ বনাব পাৰোঁ। কি সূত্ৰ? সেইটো সূত্ৰ হ'ল কস থিটা ইকুৱেল টু 1/সেক থিটা। অৰ্থাৎ কস থিটাটো 1/সেক থিটাৰ ওলোটাটো হয়, ৰেচিপ্ৰকেল বুলি কয়, গুণাত্মক বিপৰীত। এইটো পালোঁ। নেক্সট আমি পাম কি টেন থিটা ইনটু কট থিটা ইজ ইকুৱেল টু 1। তো এইটো এটা সূত্ৰ পালোঁ। ইয়াৰ পৰা আমি টেন থিটা ইজ ইকুৱেল টু 1/কট থিটা এইটো এটা পালোঁ। তো আমি তিনিটা সূত্ৰ প্ৰথমতে পালোঁ। এই তিনিটা হ'ল। নেক্সট আমি চাম স্কুৱেৰ থকা সূত্ৰ। তো স্কুৱেৰ থকা সূত্ৰ কি আছিল? সাইন স্কুৱেৰ থিটা প্লাছ কস স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1। এইটো এটা সূত্ৰ পালোঁ। নেক্সট আমি কি পাম? 1 প্লাছ টেন স্কুৱেৰ থিটা ইজ ইকুৱেল টু সেক স্কুৱেৰ থিটা। এইটো এটা সূত্ৰ। এইবিলাক সূত্ৰ তোমালোকে মনত ৰাখিবা, কাৰণ ইয়াৰ 8.2 অনুশীলনী কৰোঁতে বা পিছতো ট্ৰিগোনোমেট্ৰি তোমালোকে কৰা, তেতিয়া এইবিলাক বহুত ইম্পৰ্টেণ্ট হয়। তো আৰু এটা আছে 1 প্লাছ কট স্কুৱেৰ থিটা ইজ ইকুৱেল টু কসেক স্কুৱেৰ থিটা। এইবিলাক সূত্ৰ তোমালোকে কিতাপত নাই, কিতাপত ডাইৰেক্টলি নাই, কেইটামান আছে, কিন্তু গোটেইবোৰ সূত্ৰ তোমালোকে ক্লাছ 10ৰ গণিতখনত নাপাবা। তো সেইকাৰণে এইবিলাক সূত্ৰ মনত ৰখাটো প্ৰয়োজন। কেতিয়াবা এইবিলাক সূত্ৰ ডাইৰেক্ট যিবিলাক আমাৰ MCQ 1 নম্বৰীয়া কুৱেশ্যন আহে তাতে ডাইৰেক্ট দি দিয়ে। তো এই সূত্ৰটো জানিলে ডাইৰেক্ট ইয়াৰ এনচাৰটো পাৰিবা। টেন থিটা ইকুৱেল টু সাইন থিটা বাই কস থিটা। এইটো এটা বহুত ইম্পৰ্টেণ্ট সূত্ৰ হয়, এইটো এটা। তাৰপিছত কি হ'ল কট থিটা ইজ ইকুৱেল টু কস থিটা বাই সাইন থিটা। ইয়াৰে ওলোটাটো হ'ব। এই দুটা বহুত ইম্পৰ্টেণ্ট হয়। এটা মনত ৰাখিলে এইটো পাৰিবা, বা দুইটা যদি মনত ৰাখা সেইটোও হ'ব। নেক্সট আহিল কি সাইন টুৱাইচ থিটা ইজ ইকুৱেল টু 2 ইনটু সাইন থিটা ইনটু কস থিটা। এইটো এটা সূত্ৰ আছে। এইটো এটা বহুত ইম্পৰ্টেণ্ট, 1 নম্বৰীয়া কুৱেশ্যনৰ ফালৰ পৰা বহুত ইম্পৰ্টেণ্ট সূত্ৰ এইটো এটা। তাৰপিছত নেক্সট আমাৰ হাতত কি আহিল? এইবাৰ আহিল 90 ডিগ্ৰী এংগলৰ যিবিলাক সূত্ৰ আছে। তো 90 ডিগ্ৰী এংগলৰ সূত্ৰবিলাক এনেকুৱা হয়। সাইন 90 মাইনাছ থিটা ইজ ইকুৱেল টু কস থিটা। এইটো বুজিছানে? তাৰপিছত কস 90 মাইনাছ থিটা ইজ ইকুৱেল টু সাইন থিটা। এইবিলাক টাৰ্ম কেনেকৈ হয় সেইটো ডিফাইন কৰিব পাৰি, কিন্তু সেইবিলাক তোমালোকৰ এতিয়া প্ৰয়োজন হয়। যেতিয়া ক্লাছ 11ত উঠিবা তেতিয়া তোমালোকক এইটো যি আমাৰ হেৰি আছে, তাৰমানে গ্ৰাফ আছে, গ্ৰাফত 4টা যি ভাগ আছে, সেইকেইটাৰ মতে এইটো হয়। তো সেইটো এতিয়া দৰকাৰ নাই, গতিকে ক্লাছ 10 লেভেলত যিখিনি লাগে সেইখিনি চালেই হ'ল। সেইটা ইকুৱেল টু কট থিটা। নেক্সট কি আহিল কট 90 মাইনাছ থিটা ইজ ইকুৱেল টু কিমান হ'ব? টেন থিটা। তাৰপিছত সেক 90 মাইনাছ থিটা ইজ ইকুৱেল টু কসেক থিটা। তাৰমানে ওচৰৰকেইটা হয়, বুজি পাইছানে? তাৰপিছত কি আহিল কসেক
90 minus theta is equal to sec theta. তো এইকেইটা সূত্ৰ তোমালোকে মনত ৰাখিবা, এইকেইটা বহুত জৰুৰী সূত্ৰ হয়। তো এইকেইটাই মনত ৰাখিবা। sin 90 minus theta cos theta, cos 90 minus theta sin theta, একে সেম এইবিলাক মনত ৰাখিবা, এইকেইটা সূত্ৰ। এইকেইটা সূত্ৰ যদি তোমালোকে মনত ৰাখা তেতিয়াহ'লে sin theta, cos theta, cot tan যিকোনো ত্ৰিকোণমিতি অনুপাতৰ অংক ইজিলি কৰিব পাৰিবা। আমি সূত্ৰকেইটা চাই ল'লোঁ। তো এতিয়া আমি 8.2 অনুশীলনীটো আৰম্ভ কৰিম। 8.2 অনুশীলনীৰ প্ৰথম কুৱেশ্যনটো কি দিয়া আছে, তলৰ দিয়াবিলাকৰ মান উলিওৱা। তো আমাক 1 নম্বৰটো কি দিয়া আছে, sin 60 ডিগ্ৰী ইনটু cos 30 ডিগ্ৰী প্লাছ sin 30 ডিগ্ৰী ইনটু cos 60 ডিগ্ৰী। তো এইটো একদম সহজ কুৱেশ্যন হয়। sin 60 ডিগ্ৰীৰ মান, cos 30 ডিগ্ৰী, এইকেইটাৰ মানকেইটা আমি যিখন আমাক টেবুল দিয়া আছে সেই টেবুলখনৰ পৰা চাই ল'ম। এইখন টেবুলৰ পৰা আমি চাই ল'ব পাৰিম sin 60 ডিগ্ৰী কিমান হ'ব, cos 30 ডিগ্ৰী কিমান হ'ব। তো এইখন যিখন টেবুল আছে এই টেবুলখন তোমালোকে মনত ৰাখিবা, এইখন বহুত জৰুৰী হয়। এইবাৰ বুলিয়ে নহয়, তোমালোকে হায়াৰ ষ্টাডি যিমান কৰিবা এইখন বহুত দৰকাৰ। তো এই টেবুলখন মনত ৰাখিবা। এই টেবুলখন চাই পেলাই আমি ইয়াৰ মানবিলাক উলিয়াব পাৰিম। এই চাৰ্টখন মুখস্থ কৰাৰ মই এটা ট্ৰিক দিম। তো sin 0 ডিগ্ৰী 0, sin 30 ডিগ্ৰী হাফ, sin 45 ডিগ্ৰী 1/√2, sin 60 ডিগ্ৰী √3/2 আৰু sin 90 ডিগ্ৰী 1। এইটো ৰ' তোমালোকে মনত ৰাখিবা। এইটোত কোনো ট্ৰিক ইউজ কৰিব নালাগে, এইটো চিম্পলি মনত ৰাখিবা। cos ইয়াত আমি কি কৰিম, cos ইয়াত আমি এইটো ইফালৰ পৰা ওলোটাই লিখি যাম। এইটো আমি ওলোটাই লিখি যাম, 1 লিখিম, তাৰপিছত নেক্সট এইটো লিখিম, নেক্সট এইটো ইয়াত লিখিম, নেক্সট এই ভেলটো ইয়াত লিখিম আৰু এইটো ইয়াত লিখিম। বুজি পাইছেনে? এই যিটো চাইনৰ যিকেইটা অনুপাত আছিলে সেইকেইটা আমি ওলোটাই লিখিম, ইফালৰ পৰা ষ্টাৰ্ট কৰিম, প্ৰথমৰ পৰা। তো বুজি পালা, 1টো ইয়াত আহিল, এইটো ইয়াত আহিল, এইটো ইয়াত আহিল, এইটো আহিল ইয়াত, এইটো আহিল ইয়াত। তো হ'ল। নেক্সট আমি tan a টো কেনেকৈ লিখিম, এই ওপৰৰ চাইন আমি এটা সূত্ৰ পাইছিলোঁ, tan a = sin a বাই cos a পাইছিলোঁ। তো সেই সূত্ৰটোৰ মতে আমি কৰিম, ওপৰত থকা সংখ্যাকেইটাক তলৰ cos a দি হৰণ, cosৰ মানকেইটাই হৰণ কৰি দিওঁ। 0ক 1 দি হৰণ কৰি, 0ক 1 দি হৰণ কৰিলে কি হ'ব, সদায় শূন্য। শূন্যক যিকোনো সংখ্যা দি হৰণ কৰিলে সদায় শূন্যই হয়। তো হাফক 1/2, হাফক যদি আমি √3/2 হৰণ কৰোঁ তেতিয়া আমি 1/√3 পাম। এই 2 গ'ল কাটা, যোৱাৰ লগে লগে ওপৰত 1 থাকিল, তলত √3 থাকিল। তো নেক্সট এইটোক যদি আমি ওপৰতো একে থাকিব, তলতো একে, দুইটাকে যদি হৰণ কৰোঁ 1 পাম। এইটো বুজি পালা। নেক্সট এইটো আমি যদি হৰণ কৰোঁ, 2 গ'ল কাটা, যোৱাৰ লগে লগে কিমান পাম আমি, মান √3 পাম। নেক্সট 1ক যদি আমি 0 দি হৰণ কৰোঁ, এটা কথা মনত ৰাখিবা, যিকোনো সংখ্যাক যদি আমি 0 দি হৰণ কৰোঁ তেতিয়া সেইটো আমি কি পাম, সদায় ইনফিনিটি, মানে সংজ্ঞাবদ্ধ নহয়, সেইটো নোলায়ে সেইটো এনচাৰ। তো সেইকাৰণে আমি এইটো কি বুলি পাইছোঁ, ইয়াক সংজ্ঞাবদ্ধ নহয় বুলি পাইছোঁ। নেক্সট আমি cosec এৰ মান চাম। cosec এটো সদায় কি হয়, cosec এটো সদায় ওলোটা হৈ যায়। বুজি পাইছে না? 0ৰ ওলোটা সদায় সংজ্ঞাবদ্ধ নহয়, কাৰণ প্ৰত্যেক সংখ্যাৰ তলত এটা 1 থাকে। তো 1টো যদি ওপৰত যায়, তো 1ক 0 দি হৰণ কৰিলে সংজ্ঞাবদ্ধ নহয়। তো এইটোক আমি ওলোটাই দিলোঁ, 2 ওপৰত গ'ল, যোৱাৰ লগে লগে কি থাকিল 2। এইটোক আমি ওলোটাই দিলোঁ, √2 হ'ব। এইটোক আমি চাইনটোক আমি ওলোটাই দিলোঁ, কি হ'ব, 2/√3 হ'ব। তো 1টোক ওলোটাই দিলে 1 হ'ব। তো sec এটো ছেম হ'ব, cosটোক ওলোটাই দিলে হ'ল, 1ক ওলোটাই দিলে 1 হ'ব। তো এইটোক ওলোটাই দিলে 2/√3 হ'ব, এইটোক ওলোটাই দিলে √2 হ'ব। হাফক ওলোটাই দিলে 2 হ'ব, আৰু 0ক যদি আমি ওলোটাই দিওঁ সংখ্যাবদ্ধ নহয়, কাৰণ 0ৰ তলত 1 থাকে, 1টো ওপৰত গ'লে 1ক আমি 0 দি হৰণ কৰিব নোৱাৰোঁ, সেইকাৰণে সংখ্যাবদ্ধ নহয়। cot এটো কোনটো হ'ব, tan-ৰ ওলোটাটো হ'ব, এই সূত্ৰকেইটাৰ মতে আহিব। tan এটো ওলোটা হ'ব, 0ক যদি আমি ওলোটাই দিওঁ সংখ্যাবদ্ধ নহয়। cosec ওলোটাই দিলে √3 হ'ব, এইটোক ওলোটাই দিলে, এইটো 1ক ওলোটাই দিলে 1 হ'ব, √3ক ওলোটাই দিলে 1/√3, আৰু সংজ্ঞাবদ্ধ নহয়, এইটো মনত ৰাখিব। সংজ্ঞাবদ্ধ নহয় মানে কি পাইছিলোঁ আমি, 1/0 পাইছিলোঁ। তো 1/0ক আমি ওলোটাই দিলে কি হ'ব, 0টো ওপৰত যাব, 1টো তলত, এইটো কিন্তু সম্ভৱ হ'ব। বুজি পাইছেনে? 0ক 1 দি হৰণ কৰিলে 1 হ'ব, কিন্তু 1ক 0 দি হৰণ কৰিব নোৱাৰোঁ, 0 দি কোনো সংখ্যাকে হৰণ কৰিব নোৱাৰা। তো বাছ এইটো নিয়ম কৰি কেনে তোমালোকে এই চাৰ্টখন বুজি পাবা ইজিলি। এতিয়া আমি 8.2টোৰ প্ৰথম কুৱেশ্যনটো চাম। কি দিয়া আছে প্ৰথম কুৱেশ্যনটো? প্ৰথম কুৱেশ্যনটো আমাক দিয়া আছে যে sin 60 ডিগ্ৰী ইনটু cos 30 ডিগ্ৰী প্লাছ এতিয়া আছে sin 30 ডিগ্ৰী cos 60 ডিগ্ৰী। তো এইটো কুৱেশ্যন দিয়া আছে, ইয়াতো চিম্পলি হয় একদম। sin 60ৰ মান আমি কিমান পাইছিলোঁ,
√3/2 ইনটু cos 30 মান কিমান পাইছিলোঁ √3/2 সেম মান পাইছিলোঁ sin 30 কিমান পাইছিলোঁ আমি sin 30 পাইছিলোঁ হাফ cos 60 আমি কিমান পাম হাফে পাম তো এই দুটা পূৰণ কৰি দিয়া 2 × 2 কিমান হ'ব 4 √3 × √3 কিমান হ'ব দুটাৰ একে ৰুটৰ ভিতৰত থকা দুটা সংখ্যা যদি একে দুটা সংখ্যা যদি পূৰণ কৰি দিওঁ √/2 উঠি যায় কি থাকিব 3 থাকিব প্লাছ ইয়াতে কি 2 × 2 4 1 × 1 1 তো কিমান পাম আমি 4 দুইটাতে একে আছে এটা হ'ব 3 থাকিল 1 তো 4/4 কিমান হ'ব 1 তো এইটো হ'ল এনচাৰ আই হোপ তোমালোকে এইটো ভালদৰে বুজি পাইছা তো নেক্সট আমি চাম কি 2 নম্বৰ কুৱেশ্যনটো চাম তো 2 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে 2 নম্বৰ কুৱেশ্যনটো 2 tan স্কুৱেৰ 45 ডিগ্ৰী প্লাছ cos স্কুৱেৰ 30 ডিগ্ৰী মাইনাছ sin স্কুৱেৰ 60 ডিগ্ৰী তো এইটো কুৱেশ্যন আমি পাতি লওঁ 2 tan স্কুৱেৰ 45 ডিগ্ৰী প্লাছ cos স্কুৱেৰ 30 ডিগ্ৰী sin স্কুৱেৰ 60 ডিগ্ৰী তো এইটো কুৱেশ্যন পাতি ল'লোঁ আমি এতিয়া কি কৰিম 2 × tan 45 মানে কিমান পাইছিলোঁ 1 তো 1 স্কুৱেৰ আছে 1 স্কুৱেৰ হ'ব এইটোৰ মানক স্কুৱেৰ কৰি দিলে হ'ল cos 30 ডিগ্ৰী মানে আমি কিমান পাইছিলোঁ cos 30 ডিগ্ৰী মানে আমি পাইছিলোঁ √3/2 তো √3/2 স্কুৱেৰ আছে স্কুৱেৰটো দি দিলোঁ মাইনাছ sin 60 মানে আমি কিমান পাইছিলোঁ √3/2 পাইছিলোঁ তো স্কুৱেৰ হ'ব ইয়াতে 2 থাকিল 2 একক স্কুৱেৰ কৰিলে একে হ'ব তো 2 × 2 হ'ব প্লাছ এইটো ইয়াত প্লাছ আছে এইটো ইয়াত মাইনাছ আছে এই দুটা গ'ল কটা যোৱাতেও বাৰু মই কৰি দিছোঁ এইখিনি তো 3 স্কুৱেৰ 3 হ'ব আৰু এইটো 4 হ'ব মাইনাছ এইটো ছেইম হ'ব এই দুটা গ'ল কটা এইটো প্লাছ আছে এইটো মাইনাছ আছে সেইকাৰণে কটা গ'ল তো এনচাৰ কিমান পালোঁ আমি 2 নেক্সট আমি চাম 3 নম্বৰটো এই 3 নম্বৰ কুৱেশ্যনটো আমাৰ কি দিয়া আছে যে এনেকৈ দিয়া আছে ওপৰত কি দিয়া আছে cos 45 ডিগ্ৰী by sec 30 ডিগ্ৰী প্লাছ cos sec 30 ডিগ্ৰী তো আমাৰ cos 45 ডিগ্ৰী কিমান পাইছিলোঁ আমি 1/√2 পাইছিলোঁ sec 30 ডিগ্ৰী কিমান পাইছিলোঁ আমি 2/√3 প্লাছ cos 30 ডিগ্ৰী কিমান পাইছিলোঁ √2 পাইছিলোঁ তো এইখিনি 1/√2 এইটো ছেম থাকিব তো এইটো ইয়াৰ লগত যোগ কৰিলে কি হ'ব √3 থাকিব আৰু 2 + 2 √3 এইখিনি চিম্পলি যোগ কৰা হৈছে এইটো সাধাৰণ নিয়ম এইটো জানিবাই নেক্সট আমি কি কৰিম 1/√2 ওপৰত থাকিল আৰু তলৰখিনি ওপৰত যোৱাৰ লগে লগে কি হৈ যাব উল্টি যাব এইটো কি হ'ব উল্টি যাব ওপৰটো তলৰটো ওপৰত যাব ওপৰটো তলত আহিব ঠিক আৰু এইটো 2 + এইটো সাধাৰণ নিয়ম যেতিয়া তলৰ পৰা ওপৰক লাগি যায় তেতিয়া কি হৈ যায় সেইটো পূৰণতহে দেই পূৰণ হৈ থাকিলে যেতিয়া ওপৰটো ওপৰ তলৰটো যেতিয়া ওপৰত যাব তেতিয়া উল্টি যাব এইটো ইয়াৰ লগত পূৰণ হ'ব এইটো ইয়াৰ লগত ডাইৰেক্ট মাল্টিপ্লাই হৈ যাব √2 + তো এইখিনি পালোঁ আমাৰ এনচাৰ তো ইয়াৰ আমি আকৌ ইয়াক কেলকুলেশ্যন কৰিব লাগিব তো ইয়াতে 2 আছে ইয়াতেও 2 আছে তো 2 এটা আমি কমন ল'লোঁ কিমান থাকিল 2 কমন ল'লোঁ আৰু 2 এটা উলিয়াই লৈ আহিলোঁ বাহিৰত তো 2 হ'ল 2 উলিয়াই ইয়াৰ পৰা 2 উলিয়াই ইয়াত 1 থাকিল আৰু ইয়াৰ পৰা 2 উলিয়াই লৈ ইয়াত অকল কি থাকিল √3 থাকিল তো এইখিনি পালোঁ এইখিনিক আমি আকৌ ভালকৈ সজাই ল'লোঁ √3 + 1 এনেকৈ কৰিলোঁ এইটো ইয়াৰ তলত ৰুট আছে না তলৰ ৰুটটো নোহোৱা কৰিব লাগে নোহোৱা কৰিব লাগিলে কি ইয়াৰ লগত সংযুগ্ম পূৰণ কৰিব লাগিব মানে কনজুগেট এইটো সংযুগ্ম কি হ'ব এইটো হ'ব √3 - 1 তো সংযুগ্ম মানে কি এইটোৰ যিটো চাইন আছে সেইটো উল্টি যাব প্লাছ থাকিলে মাইনাছ হ'ব মাইনাছ থাকিলে প্লাছ হ'ব তো ইয়াৰ সংযুগ্ম হ'ব এইটো তো এইটো ওপৰতো পূৰণ কৰিব লাগিব তলতো পূৰণ কৰিব লাগিব দেখিছেনে এইটো তলত পূৰণ কৰি দিছোঁ কাৰণে ওপৰত সংযুগ্ম সদায় তলত ওপৰত দুইটাতে পূৰণ কৰিব লাগিব এক ঠাইত পূৰণ কৰিব নোৱাৰে তো এইটো a + b × a - b এইটো সূত্ৰত মিলি গ'ল তো ৰুটটো কিমান হ'ব a + b × a - b কিমান পাইছিলোঁ আমি a স্কুৱেৰ তো √3 স্কুৱেৰ মাইনাছ 1 স্কুৱেৰ তো এইখিনি পালোঁ আৰু এইখিনি কিমান হ'ব √3টো ইয়াৰ লগত পূৰণ কৰিব √3 × √3 আৰু √3টো ইয়াৰ লগত মাইনাছ √3 তো √3 স্কুৱেৰ কৰিলে 3 হ'ব আৰু এইটো 1 হ'ব তো ইয়াতে কি হ'ব 3 - √3 হ'ব
নেক্সট আমি কি চাম, নেক্সট এইটো ইয়াৰ 3 পৰা 1 গ'লে কিমান 2 2 to 4 4 √2 হ'ব আৰু ওপৰত কিমান থাকিব এইটো তো এইখিনি হ'ল। এইখিনি কৰাৰ পিছতো তলত কি আছে √2 আছে, তো এই √2 নোহোৱা কৰিব লাগিব। কৰিলে আমি কি কৰিব লাগিব, এইবাৰ আকৌ ইয়াৰ লগত আকৌ √2ৰে কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। তলতো √2 ওপৰতো √2, তেতিয়াহে আমি √2 নোহোৱা কৰিব লাগিব। ৰুট নোহোৱা কৰিব লাগিলে সংযুগ্মদি পূৰণ কৰিব লাগিবই। তো এইটো কি হ'ব, তো √2 এই দুটা এইটো ৰুট আৰু এইটো ৰুট পূৰণ কৰিলে কি হ'ব 2 হ'ব। তো দুটা ৰুট পূৰণ কৰিলে 2 হ'ব। তো নেক্সট কি আহিল, ওপৰত কি হ'ব 3, এই দুটাৰ লগত পূৰণ হৈ আছে 3 √2 মাইনাছ √3 ইনটু √2। তো √3 ইনটু √2 দুইটাই ৰুট ওভাৰৰ ভিতৰত হৈ যাব। নেক্সট কি হ'ব, ইয়াত হ'ব 8 তাৰপিছত 3 √2 মাইনাছ √6 হ'ব। তো এইটো এনেকুৱা হ'ল। ইয়াৰ সূত্ৰমালাত হয়তো ইয়াৰ পিছতো আকৌ ইয়াৰ পৰা √2 কমন লৈছে, ইয়াৰ পৰা √2 কমন লৈ কেনে ওলাই থৈ দিছে এনচাৰটো, এইখিনিত ওলাই থৈ দিলেও এনচাৰটো ভুল নহয়। এইখিনি কেনেকৈ হ'ল গম পাইছা তোমালোকে, এইখিনি এই ৰুটটো প্ৰথমতে ইয়াৰ লগত পূৰণ হ'ল, তাৰপিছত ইয়াৰ লগত পূৰণ হ'ল। নেক্সট আমি চাম 4 নম্বৰটো। 4 নম্বৰটোৰ কি দিয়া আছে কুৱেশ্যনটো, 4 নম্বৰত আমাক কুৱেশ্যনটো দিয়া আছে sin 30 ডিগ্ৰী প্লাছ tan 45 ডিগ্ৰী মাইনাছ cosec 60 ডিগ্ৰী। তো এইখিনি দিয়া আছে আৰু তলত কি দিয়া আছে sec 30 ডিগ্ৰী প্লাছ cos 60 ডিগ্ৰী প্লাছ cot 45 ডিগ্ৰী, এইখিনি দিয়া আছে। এইটো আমি চল্ভ কৰিব লাগে। তো আমি ইয়াৰে গোটাকেইটা হেৰিৰ মানে জানো, আমি টেবুলখনৰ পৰা চাই ল'ব পাৰোঁ। তো sin 30 ডিগ্ৰী কিমান আছিল আমাৰ 1/2 হাফ প্লাছ tan 45 আছিল 1 মাইনাছ cosec 60টো কিমান আছিল, sin 60টো ওলোটা আৰু sin 60 কিমান আছিল √3/2, তো cosec 60 কিমান হ'ব 2/√3। তো এইটো পালোঁ আমি cosec। নেক্সট আমি কিমান sec 30টো কিমান আছিল cos 30 উল্টা হ'ব, কিমান হ'ব 2/√3 হ'ব। বুজিছে না, cos 30 উল্টা হ'ব। তাৰপিছত নেক্সট প্লাছ cos 60টো কিমান হ'ব, cos 60টো হ'ব 1/2 প্লাছ cot 45টো কিমান হ'ব 1 হ'ব। তো এইখিনি আমি চিম্পলি টেবুলখনৰ পৰা, যিখন টেবুল আছিল আমাৰ আগৰ হেৰিটোত, এইখন টেবুলৰ পৰা চিম্পলি আমি ইয়াতে ভেলুকেইটা বহাই দিছোঁ। বুজিছে না, তো ভেলুকেইটা বহাই দি কেনে আমি এতিয়া ইয়াক চল্ভ কৰিম। তো এই গোটাকেইটা আমি যোগ কৰি দিম, কি হ'ব তলত কিমান হ'ব, ইয়াত 2√3 হ'ব। এই দুইটা লসাগু, এই গোটাকেইটা ইয়াত 1 আছে, গোটাকেইটা লসাগু 2√3 হ'ব। ইয়াৰ লগত কিমান পূৰণ কৰিব লাগিব, √3টো আছে তো 2, ইয়াৰ লগত 4 হ'ব প্লাছ ইয়াৰ লগত কিমান হ'ব √3 হ'ব। বুজিছে না, প্লাছ ইয়াৰ লগত দুইটা পূৰণ হ'ব 2√3। তো এইখিনি একদম সাধাৰণ নিয়ম, লসাগুৰ দ্বাৰা কৰা হৈছে এইটো যোগবিয়োগটো, ভগ্নাংশৰ সাধাৰণ যোগবিয়োগ। ভগ্নাংশৰ যোগবিয়োগটো জানিব লাগিবই ক্লাছ 10ৰ ল'ৰা ছোৱালীয়ে। তাৰপিছত এইখিনি এইকেইটাৰো একে চেম হ'ব, এইকেইটাও 2√3 হ'ব। ইয়াত 2√3 হ'লে ইয়াতে কিমান হ'ব, ইয়াতে 3 প্লাছ 1 ইয়াতে 2√3 হ'ব মাইনাছ ইয়াতে কিমান হ'ব 2 2 4 হ'ব। ইয়াত 2টো আছে, 2 to 4। তো ইয়াৰ ওপৰৰ ভগ্নাংশটোৰ তলত হৰ আৰু তলৰ ভগ্নাংশটোৰ তলৰ হৰ একে আছে, তো এই দুটা কি যাব ডাইৰেক্ট কেঞ্চেল যাব। থাকিল আমাৰ তাত কি থাকিল, তো এতিয়া ওপৰত কি থাকিল √3 প্লাছ 2√3 মাইনাছ 4, তলত কিমান থাকিল 4 প্লাছ √3 প্লাছ 2√3। তো এই যিটো এইখিনি পালোঁ, এইখিনিক আমি চিম্পল কৰি লিখিম অলপমান, বুজিছে না, অলপ ইয়াক সহজ কৰি লিখিম। তো ইয়াতে √3 এটা আছে, ইয়াতে দুটা √3 আছে, টোটেল কেইটা √3 হ'ল 3টা √3 হ'ল। বুজিছে না, ইয়াতে দুটা √3 আছে, ইয়াতে এটা √3 আছে, টোটেল 3টা √3 হ'ল। দুটা √3 এটা √3 2 1 3, 3টা √3 হ'ল। এইটো একদম সাধাৰণভাৱে চাব বস্তুবিলাক। তাৰপিছত -4 হ'ব। বুজিছানে, ইয়াতে 4 থাকিল বাৰু, ইয়াতেও বাৰু এইটো হেৰি কৰি ল'ম আমি,
ইয়াতে এটা ৰুট 3 আছে, ইয়াতে দুটা ৰুট 3 আছে, টোটাল কেইটা 3টা ৰুট 3। তো 3টা ৰুট 3 3 ৰুট 3 প্লাছ 4, বুজি পাইছা? এইটো আমি ওলোটাই ল'লোঁ কাৰণ ওপৰতটোৰ নিচিনাকৈ কৰি ল'লোঁ, বুজি পাইছা নে? তেতিয়াহ'লে আমি ৰেচনেলাইজ কৰা বা কনজুগেটেৰে পূৰণ কৰাত আমাৰ সহজ হ'ব, বুজি পাইছা না? তো এতিয়া আমি তলত আমি জানো, ইয়াৰ আগতেও কৰি আছোঁ যে তলত যদি ভগ্নাংশ থাকে এনচাৰত আৰু তলত যদি ৰুটত যদি এনচাৰটো ওলায় তেতিয়াহ'লে আমি ৰুটটো নোহোৱা কৰিব চাব লাগে। তো ইয়াত আমি ৰুটটো নোহোৱা কৰিব লাগিলে কি কৰিব লাগিব, ইয়াৰ সংযোগমৰে পূৰণ কৰিব লাগিব। -4 3 + 4 পূৰণ এই তলৰটোৰ সংযোগময় কিমান হ'ব, 3 ৰুট 3 -4, অকল চিনটো কি হৈ যাব, চেঞ্জ হৈ যাব। তলত যিটোৰে পূৰণ কৰিছে ওপৰতো সেইটোৰে পূৰণ কৰিব লাগিব। তো এইটো a + b × a - b সূত্ৰত পৰি গ'ল এইখিনি। a + b a - b স্কুৱেৰ কি পাইছিলোঁ, a² - b² পাইছিলোঁ। তো ইয়াত a কিমান হ'ব, এইটো হ'ব। তো a² - 4টো কি হ'ব, b² হ'ব। তো এইটো আকৌ কি হ'ব, a - b × a - b, অৰ্থাৎ a - b হোল স্কুৱেৰ সূত্ৰত পৰি যাব। a - b হোল স্কুৱেৰ সূত্ৰটো কি আছিল, a² - টুৱাইছ ab, টুৱাইছ a টো কিমান আছিল, √3 × 4 -4² -4² হ'ব, +4², বুজিছানে? সেই সূত্ৰটোৰ মতে চিম্পলি আহি গৈছে। তো ইয়াতে এইখিনি চল্ভ কৰিলে কিমান হ'ব, 3² কৰিলে কিমান 9, আৰু এইটো √3 দুটা স্কুৱেৰ কৰিলে কিমান হ'ব, 3 9 27, আৰু এইটো কিমান হ'ব, 16। এইটো কিমান হ'ব, 27 মাইনাছ এইটো কিমান হ'ব, 6 √3, বুজি পাইছানে? 3 × 6, √3টো ভিতৰত থাকিল, আৰু চৰি এইটো 4টো পূৰণ হৈ আছে, 4 × 24 হ'ব এইটো, বুজিছানে? 3 × 6, 6 4 × 24, 24 √3 প্লাছ এইটো কিমান হ'ব, 16। তো বুজি পাইছেনে? এইখিনি আমি চিম্প্লিফাই কৰিলে কি হ'ব, তলত 11 হ'ব, আৰু ওপৰত কিমান হ'ব, এইটো 11 + 16 কিমান হ'ব, 7 + 6 কিমান হ'ব, 13 × 3 তাতে গ'ল 1 2 3 4 43 -24 √3। তো এইটো পালোঁ আমি এনচাৰ। আই হোপ তোমালোকে 3 নম্বৰ 4 নম্বৰ এই দুইটা ভালদৰে বুজি পাইছে। এইটো একদম চিম্পুল হয়, ইয়াত অকল তোমালোকে যিখিনি যোগ বিয়োগ ভগ্নাংশৰ সেইখিনি ভালকৈ কৰিব পাৰিলে এইকেইটা অংক তুমি ইজিলি কৰিব পাৰিবা, কাৰণ ইয়াৰ মানকেইটা টেবুলখনৰ পৰা চাই বা টেবুলখন মনত ৰাখি পেলাই এইকেইটা তুমি ইজিলি উলিয়াই ল'ব পাৰিবা। তো 5 নম্বৰটো মই তোমালোকক কৰি নেদাওঁ, এইটো তোমালোকৰ হোমৱৰ্ক হিচাপে কৰিব লাগিব, বুজাই দিম মই, তোমালোকে এইটো হোমৱৰ্ক হিচাপে কৰিব লাগিব। তো 5 × cos² 60 +4 sec² 30 ডিগ্ৰী -10² 45 ডিগ্ৰী বাই sin² 30 ডিগ্ৰী + cos² 30 ডিগ্ৰী। তো আমাক এইকেইটা গোটেইকেইটা স্কুৱেৰত দিয়া আছে। প্ৰথমটো 5 × কিমান হ'ব, cos² 60, cos-ৰ মান কিমান আছিল, cos 60ৰ মান কিমান আছিল, cos 60ৰ মান আছিল 1/2, অৰ্থাৎ হাফ আছিল। তো ½ স্কুৱেৰ 5 × ½ স্কুৱেৰ হ'ব, ½ স্কুৱেৰ মানে কিমান, 1/4, বুজিছা? সেইখিনি ওলাল। তাৰপিছত এইখিনিও চেম হ'ব, cos sec 30ৰ মানটোৰ লগত স্কুৱেৰ কৰি কেনে 4 দি পূৰণ কৰি দিলে হ'ল, 10² 10 45 ডিগ্ৰী 1ক স্কুৱেৰ কৰিলে হ'ল। চাইনৰ এইটো চেম হ'ব, sin 30 ডিগ্ৰীক স্কুৱেৰ কৰিবা, তাৰপিছত cos 30 ডিগ্ৰীকো স্কুৱেৰ কৰি দিবা। তো এইখিনি একদম সাধাৰণভাৱে কৰি উলিয়াই ল'বা। এইটো হোমৱৰ্ক হিচাপত তোমালোকক দিলোঁ, তো এইটো কৰিবা, কাৰণ তোমালোকে নিজেও 2-এটা প্ৰেক্টিচ কৰিব লাগিব, তেতিয়াহে বস্তুবিলাক ভালদৰে বুজি পাবা। এইবাৰ আমি 2 নম্বৰটো ষ্টাৰ্ট কৰিম। 2 নম্বৰটোত কি দিয়া আছে যে শুদ্ধ উত্তৰটো বাছি উলিওৱা। তো প্ৰথম কুৱেশ্যনটো কি দিয়া আছে, টুৱাইছ 10 30 ডিগ্ৰী বাই 1 + 10² 30 ডিগ্ৰী। তো এইটো দিয়া আছে, সেইখিনিক আমি চল্ভ কৰিম। 10 30ৰ মান কিমান পাইছিলোঁ, 1/√3। তো 1/√3 পালোঁ, 1 + 10² 30, 1/√3 স্কুৱেৰ হ'ব, কাৰণ স্কুৱেৰ আছে। তো এইখিনি আমি 2 টো ইয়াৰ লগত মাল্টিপ্লাই হৈ যাব, 2/√3 হ'ব, আৰু 1 + √3 স্কুৱেৰ কৰিলে কিমান হ'ব, 3 হ'ব, আৰু ওপৰত 1ক স্কুৱেৰ কৰিলে 1 হ'ব। নেক্সট আমি এইখিনিক আকৌ ওপৰত কি কৰিম, চল্ভ কৰিম, কৰিলে কি হ'ব, ইয়াতে এনেকৈ 2 কিমান হ'ব, 2/√3, এইটো চেম থাকিব, তলত এইখিনি এইটো আৰু এইটো যোগ কৰিলে কিমান হ'ব, তলত 3 হ'ব, আৰু ওপৰত 3 + 1 এইখিনি হ'ব। তো এইটো কিমান হ'ব, 2/√3
√3/3 plus 1 4 তো 2/√3 ইনটু এই তলৰ যিটো ভগ্নাংশ আছে এইটো যদি আমি ওপৰক লৈ যাওঁ তেতিয়া এইটো উলটি যায় তো ওপৰত 3টো হ'ব তলত 4টো হ'ব বুজিছা না তলৰ ভগ্নাংশটো আমি ওপৰৰ তলত পূৰণ কৰিলে কি হ'ব এইটো ভগ্নাংশটো উলটি যাব তো ইয়াত 2টোৰে 4টোক দুইবাৰ কাটা যাব যোৱাৰ লগে লগে কি থাকিল 3/2√3 থাকিল এইখিনি থাকিল তো এইখিনিক আমি আকৌ সৰল কৰিব পাৰিম আৰু 3টোক √3 ইনটু √3 এনেকৈ পূৰণ কৰিলে লিখিব পাৰি নে নোৱাৰি আৰামত পাৰি তো 2√3 তো √3টো ইয়াত √3 লগত কাটি গ'ল যোৱাৰ লগে লগে কিমান থাকিল √3/2 তো √3/2 মানে কিমান আমি √3/2 মানে কিমান মান পাইছিলোঁ sin 60 ডিগ্ৰী তো এনচাৰ কিমান পালোঁ আমি sin 60 ডিগ্ৰী তো ইয়াত এনচাৰ কোনটো হ'ব আমাৰ এইটো sin কোনটো হৈছিল sin এইটো sin 60 ডিগ্ৰী এনচাৰ হৈ যাব এবাৰ আমি 2 নম্বৰৰ 2টো চাম 2 নম্বৰৰ 2টো কি দিয়া আছে 1 minus tan square 45 degree by 1 plus tan square 45 degree এইটো দিয়া আছে তো ইয়াক আমি সলভ কৰিম 1 minus tan 45 মানে কিমান পাইছিলোঁ 1 square 1 plus tan 45 মানে কিমান পাইছিলোঁ 1 তো ইয়াতে 1 minus 1 plus 1 1ৰ পৰা 1 গ'লে কিমান হ'ব 0 আৰু তলত কিমান থাকিল 1 plus 1 2 যদি শূন্যক আমি যিকোনো সংখ্যাৰে হৰণ কৰিলে কিমান পাম সদায় শূন্য পাম তো এনচাৰ কিমান হ'ব আমি এইটো ডিটো হ'ব শূন্য বুজিছে না এইটো একদম চিম্পল হয় নেক্সট আমি 3 নম্বৰটো চাম 3 নম্বৰটো কি দিয়া আছে sin twice a equal to 2 sin a এইটো পৰীক্ষাৰ ফালৰ পৰা বহুত ইম্পৰ্টেণ্ট হয় এইটো আহিয়ে থাকে মেট্ৰিকত তো a equal to এইটো ডাইৰেক্ট কমন তাৰমানে a equal to কিমান হ'ব তো ইয়াতে যদি আমি sin aৰ কাৰণে যদি আমি 0 sin a 2 into sin a যদি আমি 0 ডিগ্ৰী পাতো sin a ইয়াতো যদি 0 ডিগ্ৰী পাতো তো sin 2 into 0 কিমান হ'ব sin 0 ডিগ্ৰী হ'ব আৰু 2 into sin 0 এইটো 0 আছে তো sin 0 ডিগ্ৰীৰ মান কিমান 0 আৰু sin 0 ডিগ্ৰীৰ মান কিমান 0 তো 0 সমান 0 বুজি পাইছা না তো আমাৰ কোনটো কোণৰ কাৰণে এইটো শুদ্ধ হ'ব a equal to 0 কাৰণে সদায় 0 ডিগ্ৰী কোণৰ কাৰণে সাইনৰ যিকোনো অনুপাতে নাথাকক যদি 0 ডিগ্ৰী কোণ থাকে তেতিয়াহ'লে সেইকেইটা সমানে হ'ব বুজি পাইছা না তো ইয়াত এটো 0 হ'লে দুইটা সমান হৈ যাব বুজি পাইছা না এইটো বেলেগ ডিগ্ৰীৰ ক্ষেত্ৰত নহয় বেলেগ 45 ডিগ্ৰীৰ ক্ষেত্ৰত নহয় কাৰণ 45 ডিগ্ৰী হোৱাৰ লগে লগে 45 into 2 এইটো 90 ডিগ্ৰী হৈ যাব আৰু এইটো 2 into sin 45 ডিগ্ৰী ইয়াৰ মান sin 45 ডিগ্ৰী 1/√2 হ'ব 1/√2 into 2 এইটোৰ মান বেলেগ হৈ যাব আৰু ইয়াতো বেলেগ sin 90 ডিগ্ৰী মানে 1 দুইটাই বেলেগ বেলেগ মান ওলাব তো সেইকাৰণে 0 ডিগ্ৰীৰ কাৰণে এইটো সত্য হ'ব বুজি পাইছা না নেক্সট আমাৰ তাত কি আহিল 4 নম্বৰ আছে নেক্সট 4 নম্বৰ কুৱেশ্যন 4 নম্বৰ কুৱেশ্যনটোত কি আছে আমাৰ এনেকৈ দিয়া আছে twice and 30 1 minus tan square 30 ডিগ্ৰী তো ইয়াতো আমি চিম্পল মানকেইটা বহাই চাম কি হয় তো মানকেইটা বহাই চালোঁ কিমান হ'ব 2 into tan 30 মানে কিমান 1/√3 1 নম্বৰ কৰাটোৰ নিচিনাই প্ৰায় 1/√3 স্কুৱেৰ তো ইয়াতে কিমান হ'ব 2/1/√3 আৰু 1 মাইনাছ এইটো √3টোক স্কুৱেৰ কৰিলে 3 হ'ব 1ক স্কুৱেৰ কৰিলে 1 হ'ব তো ইয়াতে কিমান থাকিল 3 into 3 minus 1/2/√3 তো এইখিনিক আমি আকৌ ইয়াত চাম আকৌ কি হ'ব এইটো তলত কি থাকিব 3 আৰু 3ৰ পৰা 1 গ'লে 2 থাকিল ওপৰত কি থাকিল 2/√3 তো তেতিয়াৰ দৰে চেম আমি তলৰটো ওপৰৰ লগত পূৰণ কৰি লৈ যাম কি হ'ব তেতিয়া তলৰটো ওপৰত যাব আৰু ওপৰৰ ভগ্নাংশত এই ভগ্নাংশটো উলটি যাব বুজি পাইছা না তো ইয়াতে 2 গ'ল কাটা যোৱাৰ লগে লগে কিমান থাকিল 3/√3 তো 3 মানে কিমান বুলি পাতিব পাৰি আমি √3 into √3 পাতিব পাৰি তো √3 into √3 তলত √3 থাকিল তো √3 গ'ল কাটা যোৱাৰ লগে লগে কিমান থাকিল √3 তো √3 মানে আমি কিমান লিখিব পাৰি √3 মানে আমি কিমান লিখিব পাৰি tan 60 ডিগ্ৰী তো tan 60 ডিগ্ৰীৰ মান কিমান √3 তো এটা এনচাৰ কোনটো হ'ব এইটো চিটো হ'ব অলপমান জাষ্ট মাথা খটাব লাগে টেবুলখন ইউজ কৰি কেনে তো তাৰ পৰা তোমালোকে ইয়াৰ এনচাৰটো ইজিলি পাই যাবা
নেক্সট আমি চাম 3 নম্বৰ কুৱেশ্যনটো 3 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে যদি 10a + b = √3 আৰু 10a - b = 1/√3 হয় কি যেটো a + b কোণটো 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীৰ সমান বা 90 ডিগ্ৰীতকৈ সৰু হ'ব পাৰে তো a আৰু bতকৈ সদায় ডাঙৰ a কোণটো b কোণতকৈ সদায় ডাঙৰ তেন্তে a আৰু b উলিওৱা তো আমাক চৰ্তকেইটা দিয়া আছে এইকেইটা চৰ্ত যদি উত্তৰটো উলিলে এইকেইটা চৰ্ত মিলাই চালে গম পাই যাব যাব তো আমি কি দিয়া আছে প্ৰথমতে কুৱেশ্যনটোত 3 নম্বৰত কি দিয়া আছে যে 10a + b = √3 তো 10a + b √3 মানে আমি কিমান লিখিব পাৰোঁ √3 মানে আমি লিখিব পাৰোঁ 1060 ডিগ্ৰী বুজি পাইছে না তো 1060 ডিগ্ৰী মানে a + b ৰ মান যেতিয়া 60 ডিগ্ৰী হ'ব তেতিয়াহে দুটা সমান 1060 মান হ'ব তো a + b = কিমান হ'ব 60 ডিগ্ৰী বুজি পাইছে না a + b ৰ মান যেতিয়া 60 ডিগ্ৰী হ'ব তেতিয়াহে এইটোৰ সমান হ'ব বুজি পাইছে না a + b 60 ডিগ্ৰী হ'লেহে 1060 সমান হ'ব তো a + b = 60 ডিগ্ৰী আমি এইটো পালোঁ এইটোত দিলোঁ আমি 1 নম্বৰ ইকুৱেশ্যন দিলোঁ নেক্সট আমাক কি দিয়া আছে কুৱেশ্যনটো 10a - b = 1/√3 তো 10a - b = 1/√3 মানে কিমান লিখিব পাৰি 1030 ডিগ্ৰী পাৰি নহয় আৰামত পাৰি তো a - b ৰ মান 30 ডিগ্ৰী হ'লেহে আমি এইটো ইকুৱেশ্যনৰ লগত সমান হ'ব তো a - b = কিমান হ'ব 30 ডিগ্ৰী বুজি পাইছে না তো এইটো আমি পালোঁ 2 নম্বৰ তো আমাক a আৰু b ৰ মান উলিয়াব লাগে তো ইকুৱেশ্যন 1 + ইকুৱেশ্যন 2 এই দুটা ইকুৱেশ্যন আমি কি কৰি দিম যোগ কৰি দিলে কি হ'ব a + b + a - b তো এইকেইটা কি হৈ যাব যোগ হৈ গ'ল বুজি পাইছে না এই দুটা ইকুৱেশ্যন আমি কি কৰি দিলোঁ যোগ কৰি দিলোঁ ইয়াৰ লগত কিমান পালোঁ আমি ইয়াৰে যিটো বাওঁফাল দুটা যোগ কৰিলোঁ নহয় তো আমাৰ সোঁফাল দুটাও কি হৈ যাব যোগ হৈ যাব 60 + 30 তো ইয়াত আমি ইকুৱেশ্যন চিনটো দিলোঁ দিয়াৰ লগে লগে a + b + a - b = 90 ডিগ্ৰী পালোঁ তো ইয়াতে বিটোত প্লাছ চিন আছে আৰু ইয়াৰটো বিত মাইনাছ চিন আছে তো দুইটা কি যাব কেঞ্চেল যাব কাটি গ'ল তো লগে ইয়াতে a এটা আছে ইয়াতে a এটা আছে দুটা a আছে তো টুৱাই যায় = 90 ডিগ্ৰী তো a = 90 ডিগ্ৰী/2 ইফালে কি হৈ গ'ল হৰণ হৈ গ'ল তো 90 ডিগ্ৰীক 2ৰে হৰণ কৰিলে কিমান পাম আমি 45 ডিগ্ৰী তো আমি এইখিনি পালোঁ 45 ডিগ্ৰী পালোঁ তো বিৰ মান কেনেকৈ ওলাম এতিয়া a + b আমি কিমান পাইছিলোঁ 60 ডিগ্ৰী পাইছিলোঁ তো এৰ মানটো আমি এৰ মান 1ত বহুৱালে এৰ মান যদি আমি 1 নম্বৰ ইকুৱেশ্যনত বহাওঁ তেতিয়া আমি বিৰ মানটো পাই যাম তো এৰ কিমান পাইছিলোঁ আমি 45 ডিগ্ৰী তো 45 ডিগ্ৰী + b = 60 ডিগ্ৰী তো b = 60 ডিগ্ৰী - 45 ডিগ্ৰী এই 45 ডিগ্ৰীটো ইফালে কি হৈ আহিব বিগ হৈ আহিল তো 60ৰ পৰা 45 ডিগ্ৰী গ'লে কিমান আমি 15 ডিগ্ৰী তো বিৰ মান কিমান পালোঁ 15 ডিগ্ৰী তো এতিয়া আমি এইটো যিটো চৰ্ত দি আছে সেইটো মানি চলিছে নে নাই চাম a + b তো আমি এৰ মান কিমান পাইছিলোঁ 45 আৰু বিৰ মান কিমান পাইছিলোঁ 15 তো দুইটা যোগ কৰিলে আমি কিমান পাম 60 ডিগ্ৰী 60 ডিগ্ৰীটো 0তকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু হ'ল সেইটো চৰ্ত মানিলে তো এটো বিতকৈ ডাঙৰ এ কিমান পালোঁ 45 ডিগ্ৰী আৰু বি কিমান পালোঁ 15 ডিগ্ৰী তো এটো বিতকৈ ডাঙৰ তো আমাৰ এই দুইটা চৰ্ত মানি চলিছে তো এইটো আমাৰ কি হৈ গৈছে শুদ্ধ হৈ গৈছে নেক্সট আমি চাম 4 নম্বৰটো কি দিয়া আছে তলৰ দিয়াবিলাক সত্য হয়নে নহয় কোৱাৰ যুক্তি দাঙি ধৰা অ'কে সত্য হয়নে নহয় সেইটো ক'ব দিছে আৰু এইটো যুক্তি দাঙি ধৰিব দিছে কিয় সত্য বা কিয় ভুল তো sin a + b = sin a + sin b এইটো অসত্য কাৰণ এই কোণ দুটাৰ যোগ কৰিলেহে আমি মুঠ কোণটো পাম মানে এনেকুৱা নহয় যে দুইটা এই চাইনটো এই দুটাৰ লগত পূৰণ হৈ থকা নাই এই দুইটা যোগ হৈ পেলাই এটা কোণ বুজাইছে বুজি পাইছেনে চাইনটো কোণৰ লগত পূৰণ হৈ থকা নাই এইটো কথা মই আগৰ অনুশীলনীটো কৈছোঁ যে চাইনটো কোণটোৰ লগত পূৰণ হৈ নাথাকে এইটো চাইন ইয়াত থকা মানখিনি চাইনটো কোণৰ মাপহে তো এইটো কি হ'ব অসত্য হ'ব তো এইখিনি মান ইয়াৰ লগত পূৰণ হৈ নাথাকে এইটো জাষ্ট ইয়াৰ কোণ নেক্সট আমি 2 নম্বৰটো sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে অ'কে আমি চাব পাৰোঁ যে sin 0 ডিগ্ৰী কিমান 0 sin 30 ডিগ্ৰী কিমান হাফ sin 45 ডিগ্ৰী কিমান 1/√2 sin
60 ডিগ্ৰী কিমান √3/2 sin 90 ডিগ্ৰী কিমান 1 তো বেচিক্যালি আমি কি বুজি পালোঁ যে সাইনৰ মান থিটাৰ মান যিমানে বাঢ়ি যাই আছে 0 30 60 এনেকৈ বাঢ়ি যাই আছে তো সাইনৰ মানটোও বাঢ়ি যাই আছে বুজি পাইছানে 0ৰ পৰা কি হ'ল প্ৰথমতে সাইন 0 ডিগ্ৰী 0 পালোঁ সাইন 30 ডিগ্ৰী কিমান পালোঁ হাফ পালোঁ সাইন 45 ডিগ্ৰী 1/√2 1/√2টো হাফতকৈ ডাঙৰ কিন্তু ভেলুটো ৰুটৰ 1/√2ৰ যিটো ভেলু পাম আমি সেই ভেলুটো হাফতকৈ বেছি তো এইটো আমি কি বুজি পালোঁ যে ক্ৰমান্বয়ে থিটাৰ মান বাঢ়ি গ'লে কি হয় থিটাৰ মান যদি বাঢ়ি যায় যদি কোনটোৰ মান বাঢ়ি যায় তেতিয়াহ'লে সাইনৰ মানটোও বাঢ়ি যায় আৰু কছ থিটাৰ মান বাঢ়ি যায় তেন্তে 0ৰ মান বাঢ়ে এইটো ভুল হ'ব কাৰণ আমি কিয় এইটো ভুল হ'ব সাইন 0 ডিগ্ৰী মান 1 পাইছোঁ কিন্তু সাইন 30 ডিগ্ৰী মান কিমান পালোঁ আমি √3/2 সাইন 90 ডিগ্ৰী মান কিমান পালোঁ 0 বুজি পাইছানে সাইন 0 ডিগ্ৰী 1 কিন্তু সাইন 90 ডিগ্ৰী আমি 0 তো যিমানে কোনটো বাঢ়ি গৈছে 0 ডিগ্ৰীত 1 পালোঁ কিন্তু 90 ডিগ্ৰীত কিমান পালোঁ আমি 0 পালোঁ তো যিমানে কোনটো বাঢ়ি গৈছে সিমানে মানটো কি হৈ গৈছে কমি গৈছে তো এইটো আমাৰ ওলোটাটো হ'ব তো সেইকাৰণে এইটো ভুল হ'ব এইটো কিন্তু শুদ্ধটো কি হ'ব পাৰে যে সাইন থিটাৰ মান যদি বাঢ়ি যায় তেন্তে থিটাৰ মান কি হ'ব কমি যায় বুজি পাইছানে তো সেইটো কাৰণে এক্সাম্পলটো যদি যুক্তি দিব লাগে আমি কি দিম সাইন 0 ডিগ্ৰী মান 1 কিন্তু সাইন 90 ডিগ্ৰীৰ মান 0 তো সেয়াহে এইটো মানি নচলে নেক্সট কি দিছে থিটাৰ সকলো মানৰ বাবে সাইন থিটা সমান কছ থিটা এইটো ভুল কথা কাৰণ আমি থিটা যদি 0 ডিগ্ৰী ধৰিলে সাইন থিটা কিমান পালোঁ আমি 0 কিন্তু কছ থিটা কিমান পাওঁ কছ থিটা আমি কছ থিটাও যদি থিটাও 0 বুলি ধৰিলেও কছ থিটা কিমান 1 আৰু 0 দুইটা সমান নহয় তো এইটো আমি যুক্তি দিব পাৰোঁ যে থিটাৰ মান 0 ল'লোঁ দুইটাৰ ক্ষেত্ৰত সাইন থিটা মানে 0 পালোঁ আৰু কছ থিটা মানে 1 পালোঁ তো সেয়েহে এইটো কি নহয় শুদ্ধ নহয় তো a = 0 ডিগ্ৰী হ'লে কতে সংখ্যাবদ্ধ নহয় তো এইটো হয় আমি ইয়াৰ পৰা চাই ল'ব পাৰিম যে কত 0 ডিগ্ৰী বা সংখ্যাবদ্ধ নহয় তো এইটো কি হ'ব সত্য হ'ব তো আজিৰ কাৰণে বাছ এইখিনি 8.2 অনুশীলনীটো একদম সহজ অনুশীলনী আছিল এইটো শেষ হ'ল তো মই যিকেইটা সূত্ৰ আলোচনা কৰিলোঁ সেই সূত্ৰকেইটা তোমালোকে ভালদৰে চাই ল'বা কাৰণ 8.3 যিটো আমাৰ অনুশীলনী আছে সেই অনুশীলনীটোত মই দিয়া সূত্ৰকেইটাৰ বহুতেই প্ৰয়োজন হ'ব সেইকেইটা সূত্ৰ যদি তোমালোকে নাজানা তেতিয়াহ'লে কিছু তোমালোকৰ প্ৰব্লেম পাবা তো এইকেইটা সূত্ৰ দিয়াই আছে কিতাপতো দিয়াই আছে ময়ো দি থৈ দিছোঁ তো তোমালোকে ভালদৰে চাবা চালে আমি নেক্সট 8.4 8.3 এই দুটা অনুশীলনী আমি কি কৰিম ষ্টাৰ্ট কৰিম 8.3টোত বাৰু সেইকেইটা সূত্ৰ লাগে অলপ কিন্তু 8.4ত বহুতেই বেছি সেইকেইটা সূত্ৰৰ কি হ'ব আমাক প্ৰয়োজন হ'ব তো সেয়েহে তোমালোকে সেইকেইটা সূত্ৰ মনত ৰাখি ল'বা এইবিলাক অভেদবিলাক এইবিলাক প্ৰমাণ কৰিব যাতে সেইবিলাক সূত্ৰৰ বহুত প্ৰয়োজন হ'ব তো আজিৰ কাৰণে ধন্যবাদ